আজি আমি গা ধুব যাব ওলাইছোঁ ৰামটেঙলৈকে। এয়া লগৰ কেইটাৰ লগত যাই আছোঁ আমি। বাগান বজাৰ আহি পালোঁ, দেখিবলৈ পাইছে আপোনালোকে। আমি তেল চেল ভৰাই মাংস তাংস ল'লোঁ, মানে আজি ডিঙাই খাব লাগিব। সেয়েহে তাতে গা চা ধুই ডিঙাই কেনে খাম, মানে সেয়েহে এনজয় অলপ কৰিবলৈ ওলালোঁ। যিয়ে নহওক আপোনালোকে যদি ভিডিঅ'টো ভাল পায়, লাইক শ্বেয়াৰ কমেণ্ট লগতে থকা বেল আইকনটো বলকচোন, ভিডিঅ'টো আৰম্ভ কৰোঁ। যিয়ে নহওক আপোনালোকে আহি পাইছেনে নাই সেইটো কথাটো জনাব। ফাইনেলি গাইজ আমি আহিছোঁ আজি ৰামটেঙত। বহুত দূৰ আছে বোলে, মই নাজানো, আজি ফাৰ্ষ্ট টাইম আহিছোঁ। মানে আমি গৈ আছোঁ, এয়া মোৰ দুচকেইটা আগত গৈ আছে, দেখিবলৈ পাইছে আপোনালোকে। মানে মেক্সিমাম 2 কিলোমিটাৰমান হ'ব, খোজকাঢ়িব লাগিব। ইয়াত চাকু নাই, একো নাই। মানে মাংস লৈ কেনে আহিছোঁ আমি, ডিঙাই কেনে খাবৰ কাৰণে। হাতী চাতীটো নলাই ইয়াত, হা? হয় অৱশ্যে। গাইজ কাল ঘাম ওলাই গেলা, ইমান দূৰ বুলি জানা নাছিলোঁ। সেয়া ইহঁতে পূৰা যায়, মোৰ পেটটো ওলাইছে না, মই যাবাই নোৱাৰোঁ। আলাই বোলে কি আয়ো। ফাইনেলি গাইজ আমি আহি পালোঁ ৰামটেং বোলে। এইগিলা হাই ফাই জাগা এগুলো পাইছে, এয়া একদম হাই ফাই। ও মাই ডগ, my dog. My dog, আপোনালোকে আহিব একবাৰ। মোৰ যেনেকুৱা ফিল হৈছে নহয়, আপোনালোকে আহিলে গম পাব। হাই ফাই ফিল, আপোনাৰ অনুভৱ কেনেকুৱা? চালিয়া আৰু আপোনাৰ আপোনাৰ অনুভৱ এবাৰে গুলি ভিতৰত তিতা নালগে, ঘৰতো লাগি গৈছে। পেকেট আছে, পেকেটটো ইয়াতে মিমি দিবা লাগছিল, মিগি আনবা লাগছিল। কি যে হাই ফাই লাগিল।